হেল্ল' ফ্ৰেণ্ডছ, আজি মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি প্ৰথম প্ৰশ্নটিলৈ আগবাঢ়িছোঁ। প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম কি? উত্তৰ হ'ব প্ৰিয়তমাৰ চিঠি। আজি দ্বিতীয়টি প্ৰশ্নলৈ মই আগবাঢ়িছোঁ। ভাৰতৰ পুৰণি সংসদ ভৱনটো বৰ্তমান কি নামেৰে জনা যায়? ইয়াৰ উত্তৰটো হ'ব সংবিধান ভৱন। তৃতীয়টি প্ৰশ্নলৈ আগবাঢ়িব বিচাৰিছোঁ। হেমকোষ প্ৰণেতা কোন? ইয়াৰ উত্তৰটো হ'ব হেমচন্দ্ৰ বৰুৱা। ইয়াতে কওঁ, যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি দিব। চতুৰ্থটি প্ৰশ্নলৈ আগবাঢ়িছোঁ। কথা কবিতাৰ জনক বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰা, আৰু তেওঁ হৈছে প্ৰথম সাহিত্য একাডেমী বঁটা পোৱা ব্যক্তি। পঞ্চমটি প্ৰশ্নলৈ মই আগবাঢ়িব বিচাৰিছোঁ। অৰ্থনীতি বিজ্ঞানৰ পিতৃ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এডাম স্মিথ। মই এতিয়া ষষ্ঠটি আৰু শেষৰটি প্ৰশ্নলৈ আগবাঢ়িছোঁ। ৰামায়ণ অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? ইয়াৰ উত্তৰটো মই নিদিওঁ, ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি দিব। তো অশেষ ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। প্লিজ অলপ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।